हेलो हाय दोस्तों, वेलकम टू माय यूट्यूब चैनल। आज मैं गई आसो बशिष्ठ मंदिर। चाक लाहे लाहे आम बशिष्ठ मंदिर पाई गलो। सो फाइनेलि लाहे लाहे आम बशिष्ठ मंदिर ऊपर गई आसो। आज बशिष्ठ मंदिर आपलोक सकलोर दृश्य देखुवाम। बशिष्ठ मंदिर आहिलो, चाक ना, वाओ क्या नज़ारा है यार। सचाके बशिष्ठ मंदिर बहुत चाब लगा बस्तु आछे, ভাল लगा दृश्य। वाओ चाप एबार आइबा। लाहे लाहे मैं ऊपर गई आसो खोजकाढ़ी और ऊपर गई केने मैं सकलोर देखुवाम आपनालोকক। या मंदिर मंदिर रास्ता खोजकाढ़ी मैं गई आसो, लाहे लाहे ऊपर गई आसो। वाओ 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 मंदिर आईसो, मंदिर दर्शन करिम और प्लस गा धुई जाम। आज इतना बहुत गरम दिसे ना, सो गा धुई जाम। आज बहुत ऊपर उठे लगे। चाक बांदर ये भय लगे। मोबाइल तो जो एक बार लै जाए ना, शेष सब शेष बांदर। कत जाए बांदर, कत जाए एफाले अरे कत जाए रे बांदर। मंदिर तो माने बनाई आछे भालके, और आगर पुरानी मंदिर ना, सब बनाई आछे भालके। तार आगते आमी गाँवखन धुई लওঁ। वाव सकलोके गा धुई आछे, पूरा रद दिसे ना, सो गा धुई आछे, मजाके गा धुई आछे। चाक ना मजा, ये राम कृष्ण। এতিয়া আমিও গা ধুম, মানে আমি মানে কি, মই আৰু এটা মোৰ লগৰ আছে, তো লগৰ লগত গা ধুম। ৱা আমিও গা ধুই আছোঁ না। আৰু এতিয়া লাহে লাহে গা ধুবলৈ আহিলোঁ। এই চাওক, সৰু এটা বান্দৰ, সেই বান্দৰো গা ধুই আছে পানীত। যিহে গৰম দিছে, নাধি ক'ত যায়, এই যে গা ধুলে সি। ৱাও চ' ফাইনেলি আমিও নামিলোঁ গা ধুবলৈ। ভয় লাগে এই গা ধুব, পাথৰবিলাক বহুত পিছল হৈছে না, চ' লাহে লাহে যাব লাগে। এই যে চাওক, ইয়াৰ পেটলা মানে দীপক, বহুত ভয় লাগে। ভয় লগা কথা, ক'ত বা কি আছে নাই, পাথৰ যদি খুন্দা লাগে শেষ। তথাপিও এটা মজাই বেলেগ এটা। এতিয়া মই বেটা যাম। ৱাও বাহ মজা, সঁচাকৈ ভাল লগা দৃশ্য একদম। পূৰা কি বুলি কওঁ আৰু, ঠাণ্ডা ঠাণ্ডা কুল কুল, ঠাণ্ডা ঠাণ্ডা কুল কুল, মজা। এয়া হ'ল আমাৰ পেটলা দীপক ৰক্স, হোৱাটছআপ ষ্টেটাছ ফেমাছ। চুলিটো নাই কেলা, সেই হাঁহিছা না, চুলি নাই, তেওঁ মূৰত হাতটো দি আছে বাৰে বাৰে। পেটলাই আমাক ভিডিঅ' কেমেৰামেন। চাওক লাহে লাহে ওপৰলৈ উঠি আছোঁ, বহুত ৰিক্স উঠবৰ কাৰণে। এইবাৰ পৰিছোঁ, চাওক কেনেকৈ পৰি গৈছোঁ। ৰাম কৃষ্ণ, উঠিব নোৱাৰোঁ ইয়াৰ পৰা। এই সৰু ভাইটিটোৱে মোক লাষ্টৰ পিনে পানীটো অলপমান বেগটো কমাই কেনে মোক হেল্প কৰিছিল। চ' হেল্প কৰাৰ কাৰণে থেংক ইউ। তামাম
তামাম পানীৰ মজা লৈ আছে লাই মজা মজা তো আপোনালোকক এটা কথা কৈ দিছোঁ ইয়াত যদি গা ধুবলৈ আহা বহুত সাৱধানে গা ধুবা বহুত ভয় লগা এটা বহু সময় ধৰি গা ধুলোঁ পানীৰ মজা লৈ আছোঁ বহুত ইয়াৰ কেইটামান ফটো পোষ্ট মাৰি আছোঁ DSLRটো নাই না চ' মোবাইলেৰে দি কিলা ফটো পোষ্ট ফটোমেন ফটো ইয়া আপিকেইটা চা না ফটোমেন ফটো ক্লিক কৰি আছে মিষ্টাৰ দীপক ৰক্স ফটোগ্ৰাফাৰ মোবাইলে দি DSLR নহয় DSLR নাই না চ' মোবাইলে দি আৰু কি কৰিম হেল্ল' হাই দোস্ত বহু সময় ধৰি গা ধুলোঁ এতিয়া আপোনালোকক দেখুৱাম বৈশিষ্ট্য মন্দিৰৰ ভিতৰ ভাগত লাহে মই গৈ আছোঁ ভিতৰ ভাগলৈ দেখুৱাবলৈ চেষ্টা কৰিম মন্দিৰৰ ভিতৰ ভাগত গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ মন্দিৰৰ ভিতৰ ভাগলৈ মন্দিৰটো নতুনকৈ বনাই আছে আৰু মানে বহুত পুৰণা মন্দিৰ হয় না চ' মন্দিৰটো নতুনকৈ বনাব আৰু এই যে কাম কৰি আছে মিস্ত্ৰীয়ে কামত লগাই গৈছে চাওক মন্দিৰটো এতিয়া আৰু মন্দিৰটো বনাই আছে না চ' ভিতৰত নাই একো চবে বাহিৰতে এনে চাকি বন্তি ধূপ দি তাতে পূজা কৰে ফ্ৰেণ্ডছ এইখিনি আছিল বৈশিষ্ট্য মন্দিৰৰ ভিডিঅ'টো যদি ভাল লাগি থাকে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈকে ইমানেই গুড বাই